everyone, welcome back to our channel The Real Us. আমি আছো বৰ্তমান বমডিলা মাৰ্কেটত। এয়া দিনৰ দৃশ্য আৰু ৰাতি দেখাইছিলো নহয়। এয়া দিনৰ ধুনিয়া আৰু আমাৰ ইফালে লাগেজ বান্ধা হৈ গল। আমি এটা গৈ আছো চেলা পাছলে। মোৰ ওচৰত কুকুৰ এটা আহিছে। মোৰ কথা কোৱা নাই। এইটো বমডিলা কুকুৰৰ পৰা বোলে সাৱধান হ'ব লাগে। বেয়া খেদে ৰাতি কেতিয়াবা। এটা গ্ৰুপ থাকে, গ্যাং থাকে মানে। অকলে যে খুচকাৰি আহিছে একদম মস্ত মস্ত কুকুৰ। তাৰপিছত আৰু এতিয়া ইমান বেছি ঠাণ্ডা নাই, কিন্তু সেই চাওক পাহাৰত মেঘ আছে, কিন্তু এইখিনি ইমান ঠাণ্ডা নহ'লেও জেকেট টেকেট পিন্ধি লৈছোঁ, কাৰণ চেলা পাছত আমি ঠাণ্ডা পাম, হয়নে? এতিয়া আমি তালৈ গৈ থাকোঁ। ব্ৰেকফাষ্ট কৰি ল'লোঁ, আলু কা পৰাঠা। এইখন হোটেলত আছিলোঁ। এতিয়া আমি গৈ থাকোঁ। চলো আমাৰ লগত আপোনালোকেও বলক। চেলাপাছ যোৱাৰ আগতে আমি আহিছোঁ এটা মনেষ্ট্ৰী। মনেষ্ট্ৰীটোৰ নাম কি আছিলে? GRL মনেষ্ট্ৰী। GRL মনেষ্ট্ৰী বমডিলা। বমডিলা ইয়াতে পাৰ্ক কৰিছোঁ। ভিতৰত যাব পাৰি জানো? ইয়াৰ পৰা এনেকৈ দেখুৱাই দিম। এইয়া পিছপিনে চাওক, সেইটো আৰু এইপিনেতো ডাঙৰ হয়, এইপিনেও ডাঙৰ। আমি গাড়ী সোমাই লৈ আহিছোঁ। ভূটান যাওঁতে, ছিকিম যাওঁতে এনেকুৱা ধৰণৰ দেখিছিলোঁ নহয়। তাতেও কৈছিলোঁ মই এইকেইটা ঘূৰোৱা নিয়ম থাকে বুলি। মানে ভুলতে ভিতৰত ডাঙৰ এটা আছে, সেইটো ভুলকৈ ঘূৰাই দিলোঁ। তো ইয়াৰে মানুহে কৈ দিছে যে ভৈয়া উল্টা হৈ ৰে। বাচ্চা এটাই কৈ দিছে ভৈয়া উল্টা হৈ ৰে। এইটো 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 উল্টাকৈ ঘূৰাই আছে। তাৰপিছত সৰুকেইটা চিধাকৈ ঘূৰাইছোঁ। এইকেইটা একচুৱেলি প্ৰেয়াৰ্ছ হয় ন? প্ৰে কৰে এইকেইটাক। প্ৰেয়াৰ উইল। হোটেলত চেক ইন কৰিছোঁ, মানে ইয়াতে বেগ চেগ থৈ পেলাই আমি চেলাপাছ যাম। আৰু মই এতিয়া আপোনালোকক হোটেলখন দেখুৱাই আছোঁ, কেনেকুৱা ধুনীয়া চাওক, কেনেকুৱা ধুনীয়া এইবোৰ কটেজ। আমাৰ ইফালে এইটো, ইফালৰ ইটোৰ পৰা মানে ভিউ দেখা পায়। মই বাথৰুম চাথৰুম দেখাই দিম, ইমান ডাঙৰ, মানে বহুত বেছি ধুনীয়া, ভাষা নাই ক'বৰ কাৰণে। আৰু ইফালে ভিউ চাওক, এনেকুৱা গৰম নহয় ইয়াতে, কিন্তু হাতত লৈছোঁ আমি জেকেট। যাবা নাযাবা, গৰমৰ ফিলটো পাই গৈছে একদম বেয়া গৰম, ঘামিছোঁ। মোৰ সন্দেহ হৈছে গুৱাহাটীত আছোঁ নে দিৰাঙত আছোঁ। ৰ'দে পুৰি দিছে, মই পাহাৰত জেকেট লৈছোঁ কাৰণ চেলাপাছত আছে ঠাণ্ডা। এইয়া যে পাহাৰখনৰ ওপৰত মেঘ দেখা পাইছে, আমি গৈ আছোঁ এতিয়া তালৈ। মানে কিমান উঠিব লাগিব, তাতকেও ওপৰত, তাতে কিমান উঠিব লাগিব। তাত পাই গ'লোঁ বৰষুণ। শিয়ালৰ বিয়া মানে, ইফালে ৰ'দ দি আছে, ইফালে বৰষুণ দি আছে। ৰেইনকোট পিন্ধি ল'লোঁ, এইফালে ৰেইনকোট পিন্ধি আছে। ৰ'দ দি বৰষুণ দিয়ে, কানা শিয়ালৰ বিয়া, ভঞ্চিকাই তামোল কাটিছে, হিমাশ্ৰী বুঢ়ীকো এখন দিয়ে। বুঢ়া হোৱা নাই, বাট আই লাভ তামোল। ঐ বৰষুণ দিছে ডাঙৰকে, বলে 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 বলে। ভেৰি গুড। ভিজি ভিজি আহি লাঞ্চ কৰিব সোমাইছোঁ। এটা 1:30মান বাজিল চাগে ন? 1:15। 1:15 হৈছে। ৰেষ্টুৰেণ্ট পাওঁতে আমি খাই লওঁ ভাত। আজি ৰুটি নোখোৱা নেকি তুমি? আজি ভাত খাম, এটা ভাত বঢ়িয়া। ইয়াতে ভাত বঢ়িয়া, ধুনীয়া স্মেল ওলাইছে ধূপৰ। এতিয়া আমি ভাত খাম, তাৰপিছত আমি ইয়াৰ পৰা চেলাপাছলৈ যাম। চেলাপাছ আৰু চাগে 1 ঘণ্টামান দেখাইছিল নেকি, এতিয়া চাগে 45 মিনিটমান দেখাব। আহি গ'ল আমাৰ খানা। কি আছে ইয়াতে? ভেন্দি ভাজি, যিটো মই নাখাওঁ, চালাড যিটো মোৰ বহুত প্ৰিয়, আলু পিটিকা যিটো মই নাখাওঁ, তিতা কেৰেলা মোৰ ফেভৰেট। এইটো কি হয়? এইটো কিবা এটা হয় যিটো মই নাখাওঁ, দেখি ভাল লগা নাই। ইফালে পাপৰ, ইফালে চয়াবিন, দালি, আৰু ইফালে এইটো দালি। এইটো কি বা হয় নাজানো, মই কৈছোঁ এইটো কি হয় নাজানো, এইটো মই নাখাওঁ, দেখি ভাল লগা নাই। এইটো 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 তোমাক চালাড বেছিকৈ দিছে। মই এটা গাহৰি লোৱা, এটা চিকেন লোৱা, অ'কে?
আমি চেলাপাছ যোৱা ড্ৰপ কৰি দিলোঁ, আধাৰ পৰা ঘূৰি আহিলোঁ কাৰণ আমাৰ জোতা পুৰা ভিজি অৱস্থা নাই, ৰেইনকোটেও বাচাব নোৱাৰিলে। তামাম খাতাৰনাক, ইমান ইমান ডাঙৰ ডাঙৰ টোপ টাপ 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 টাপকে হাতত পৰি আছে। হেলমেটত যে পৰি আছে মই শুনি আছো টপ টপ টপ, মানে হাতখন জ্বলি যোৱা নাই, ইমান ডাঙৰ ডাঙৰ টোপ টপাচ টপাচ টপাচ, সঁচাই হাত চাতি চেঁচা হৈ গৈছে আৰু হাত ভিজি আছে, ৱাটাৰ গ্লভছ অহা নাই। চ' এতিয়া ভিজা হাত দি প্লাছ ভিজা জলে চেলা পাছত গ'লে এনে ঠাণ্ডা হ'ব, অৱস্থা বেয়া হৈ যাব একদম। ইমান ডেঞ্জাৰ ডেঞ্জাৰ লেণ্ডশ্লাইড দেখা পাইছোঁ, মানে প্ৰথমবাৰ দেখা পাইছোঁ। লেণ্ডশ্লাইড দেখি তাই নিজে কৈছে আমি নাযাওঁ নেকি, ঘূৰি দিওঁ। চকু কপি গৈছে, মোৰ ৰাস্তা ভাঙি লৈ যায়, থু 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 থু, মোৰ ভয় লাগি গৈছে দেখি। এতিয়া আমি ঘূৰি আহি ধুনীয়া এটা জেগাত ৰখিছোঁ, অকণমান বৰষুণটো কম ইয়াতে, ওপৰত গছ আছে, বৰষুণ কম আছে। ৰাস্তাটো কি ধুনীয়া না? চেলাপাছ আমি ড্ৰপ কৰি এতিয়া আমি গৈ আছোঁ বেক টু দিৰাং। আৰু বিশেষ আজি একো দেখুওৱা নহয় আৰু দিনটো এতে গ'ল আজি। মনেষ্ট্ৰী যাব পাৰোঁ আমি যদি বৰষুণ নিদিয়ে আৰু পোহৰ থাকে। জোতাটো ভিজিয়ে গ'ল। আমি গ'লো হয় তালে নগ'লেও তাৰে সেই ইমান মানৰ পৰাতো আমি ঘূৰিয়ে আহিছোঁ, হয়নে নাই কচোন? তাৰ পৰা আমি এইখিনিৰ পৰা ঘূৰি আহিছোঁ, আমি একদম আধা মানৰ পৰা ঘূৰিয়ে আহিছোঁ। আৰু চাগে কিমান দিছোঁ আৰু 25 কিলোমিটাৰ আছে, 25 কিলোমিটাৰ। আৰু 25 কিলোমিটাৰৰ পৰা আমি ইউ টাৰ্ণ মাৰি দিছোঁ। আৰু এতিয়া আমি খুব ধুনীয়া জেগাত আছোঁ, পানীৰ চাউণ্ড চাগে শুনাই পাইছে। এইয়া বেছিকৈ চাগে বৰষুণ দিলে ইয়াত এইবিলাক চব পানী পানী হৈ যায়, ডাঙৰ ডাঙৰ শিল। আৰু সেইফালে এটা বাবাৰ মন্দিৰ আছে, আৰু এইফালে নদী, আৰু এইফালে আমি ইয়াতে মানে বৰষুণ ওপৰত যেতিয়া নন ষ্টপ বৰষুণ দি থাকে ইয়াতে ফ্লেছ ফ্লাড আহে, মানে হঠাৎ এনেকুৱা পানী আহি যায় ইয়াতে। এইবিলাক গছ দেখা পাইছেনে? এইবিলাক গছ চছ এইবিলাক পানী লৈ আহে লগত, এনেকৈ ফাঁচি যায়। এইবিলাক সিফালে গছৰ মাথাবিলাক দেখিছা? পানী আহিছে, চব ভাঙি চিঙি লৈ গৈছে আগত দি থাকে, একদম চকুৰ আগত। মিনিটত এইবিলাক ভৰ্তি হৈ যাব, তালৈ পানী হৈ যাব মিনিটত। এতিয়া হয়তো ভিডিঅ'টোত আপোনালোকে দেখা পাইছে যে বৰষুণ কিমান বেছি ডাঙৰ আছিলে, যাৰ কাৰণে আমি ওপৰলৈ নোযোৱাটো কেঞ্চেল কৰিলোঁ। আৰু ইমান ডাঙৰ ডাঙৰ লেণ্ডশ্লাইড দেখি পাইছোঁ নহয়, মানে বুজাব নোৱাৰোঁ। মই চকুৰ আগত প্ৰথমবাৰ এনেকৈ লেণ্ডশ্লাইড দেখা পাইছোঁ, যিটো কাৰণে মোৰ খুব বেছি ভয় লাগিছে। মানে লেণ্ডশ্লাইডটো সেইদিনাখন হোৱা নাছিলে, আগতে হৈছে, কিন্তু মানে যিখিনি এনেকুৱা অৱস্থা হৈ আছিলে সেই অৱস্থাটো দেখি পেলাই মই আৰু তাৰ পৰা ওপৰত যাব নোৱাৰিলোঁ, খুব বেছি ভয় খালোঁ। তাৰপিছত ভাবিলোঁ যে হয়তো আগজাননী দিছে ভগৱানে যে ইয়াৰ পৰা আৰু আগত যাব নালাগে বুলি, সেইকাৰণে আমি তাৰ পৰা ইউ টাৰ্ণ মাৰিলোঁ। কেমেৰাৰ হয়তো ভালকৈ গম নাপায় যে বৰষুণ কিমান ডাঙৰ আছিল, কিন্তু খুব ডাঙৰ আছে। মই কৈছোঁ নহয়, আমাৰ হাতত যে পৰি আছে বৰষুণৰ টোপালবোৰ, হাত একদম ৰঙা পৰি গৈছে আমাৰ। বাকী আমাৰ সেইদিনাখন একো ঠাই চোৱা নহ'ল, আমাৰ আহোঁতে আন্ধাৰ হৈ গ'ল, যাৰ কাৰণে মনেষ্ট্ৰীও চাব নাপালোঁ, আৰু আমাৰ দিনটো এনেই গ'ল। ভিডিঅ'টো এনেকৈ শেষ কৰিব লগাৰ কাৰণে খুব বেছি দুখ পাইছোঁ, কাৰণ একো এণ্ডিং নাই ভিডিঅ'টোৰ। কিন্তু তাতকৈ বেছি দুখ লাগিছে সেইদিনাখন আমাৰ দিনটো এনেই গ'ল, যি প্লেন কৰিছিলোঁ গোটেই প্লেন কেঞ্চেল কৰিবলগীয়া হ'ল। বাকী একো নাই, নেক্সট ভিডিঅ' ধুনীয়া হ'বলৈ গৈ আছে, আপোনালোকে চাবলৈ নাপাহৰিব, বহুত জল্দি আপলোড কৰিমগৈ। বাকী আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাই বাই।